নমস্কাৰ আপোনালোক সকলোকে মই মোৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ মই এটা ৰেচিপি ভিডিঅ'। মই ভাবিছোঁ আজি মচুৰ দাইলৰ চাটনি বনাওঁ আৰু মইনো মচুৰ দাইলৰ চাটনি কেনেদৰে বনাওঁ তাকে আপোনালোকক দেখাওঁ বুলি ভাবিছোঁ। আৰু যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে বা মোৰ ভিডিঅ'বোৰ নতুনকৈ চাইছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদিহে মোৰ ভিডিঅ'বোৰ পাছলৈ চাই থাকিব বিচাৰে তেন্তে নটিফিকেশ্যনটো অন কৰি দিব আৰু ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তেন্তে চাওঁচোন আহক আজি মই মচুৰ দাইলৰ চাটনি কেনেদৰে বনাওঁ। তো ভিডিঅ'টো চাই থাকিব স্কিপ নকৰাকৈ। তো আহকচোন এতিয়া। এয়া মচুৰ দাইল। মই মচুৰ দাইলখিনি প্ৰথমে এটা বাতিত আধা ঘণ্টামান তিয়াই ৰাখিছিলোঁ আৰু আপোনালোকেও প্ৰথমে মচুৰ দাইলখিনি তিয়াই ল'ব। আৰু ইয়াৰ লগতে মই দিম মান ধনিয়াৰ পাত আৰু পদুনা, এটুকুৰা আদা আৰু দিম কেইফুটামান নহৰু আৰু দিম এটা জলকীয়া এটা দিছোঁ কিয়নো আমাৰ ঘৰত জলকীয়া খাব নোৱাৰে, সেই গতিকেলৈ এটা দিছোঁ। আপোনালোকে যিমানটো অনুপাতত জলকীয়া খাব পাৰে সেই অনুপাতে আপোনালোকে জলকীয়াটো দি ল'ব। আৰু এই গোটেইকেইটা বস্তু মই এনেদৰে উলিয়াই লৈছোঁ। আৰু ইয়াত আপোনালোকে মচন্দৈ, মানিমুনি, নৰসিংহ আদিও দিব পাৰে, নিদিলেও কোনো কথা নাই বাৰু। এয়া এটা এটাকৈ মই গোটেইকেইটা বস্তু এনেদৰে মিক্সাৰ বাতিটোত দি লৈছোঁ। আৰু ইয়াতে দিম মই সোৱাদ অনুসৰি নিমখ আৰু অলপমান পানী। আৰু পানী দি পিনে এতিয়া মই এইটো পিচি ল'ম। আৰু ইয়াত মই অলপ নেমু চেপি দিছোঁ। এয়া ফাইনেলি চাটনিখিনি হৈ গ'ল। দেখিছেনে কি সুন্দৰ হৈছে দেখিবলৈ। আৰু আপোনালোকে এনেদৰে ঘৰতে বনাই মেলি খাই চাব, খুব টেষ্টি হয় খাবলৈ। আৰু আপোনালোকে কেনেকুৱা পালে মোক জনাবলৈ নাপাহৰিব। তো আজিলৈ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। বাই বাই।